আফ্ৰিকান সোয়াইন ফিভাৰ আৰু এই বেমাৰৰ বিষয়ে সঘনাই মনত উদয় হ'ব পৰা কিছু প্ৰশ্ন। আফ্ৰিকান সোয়াইন ফিভাৰ কি? আফ্ৰিকান সোয়াইন ফিভাৰ হৈছে ভাইৰাছৰ দ্বাৰা সংক্ৰমিত এটা গাহৰিৰ বেমাৰ। কোনবোৰ জীৱ-জন্তু আফ্ৰিকান সোয়াইন ফিভাৰৰ দ্বাৰা সংক্ৰমিত হয়? সকলো ধৰণৰ ঘৰচীয়া আৰু বনৰীয়া গাহৰি এই বেমাৰত অতি সংবেদনশীল। ASF-ৰ কাৰক কি? S5 হাইৰিডি বৰ্গৰ DNA ভাইৰাছ ASF-ৰ কাৰক। অন্য জন্তু আৰু সন্ধিপদী প্ৰাণীয়ে ASF-ৰ বেমাৰৰ সংৰক্ষক হিচাপে কাম কৰিব পাৰে। বনৰীয়া গাহৰি অথবা কোমলদেহী চিকৰাই এই বেমাৰৰ সংৰক্ষক তথা জৈৱিক বাহক হিচাপে কাম কৰিব পাৰে। বিভিন্ন ধৰণে গাহৰিৰ এই বেমাৰ হ'ব পাৰে, যেনে অসুস্থ আৰু সুস্থ জন্তুৰ মাজত সংস্পৰ্শৰ দ্বাৰা, আক্ৰান্ত গাহৰি মাংসৰ সংস্পৰ্শলৈ অহা খাদ্য বা জাবৰ-জোথৰৰ দ্বাৰা, জৈৱিক বাহক হিচাপে কাম কৰা চিকৰাই কামুৰিলে, ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কৃষিৰ লগত জড়িত সা-সঁজুলি, জোতা, চেণ্ডেল, যান-বাহন, কানি-কাপোৰ আৰু বস্তুৰ সংস্পৰ্শলৈ আহিলে এই সংক্ৰমণ হ'ব পাৰে। ASF-ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ মূল উৎসবোৰ হৈছে অসুস্থ আৰু মৃত গাহৰিৰ তেজ, কোষ, মল, শৰীৰৰ বিভিন্ন নিঃসৰিত হোৱা জলীয় পদাৰ্থ বা আগতে আক্ৰান্ত হোৱা জন্তু আৰু চিকৰাই এই বেমাৰৰ বাহক হিচাপে কাম কৰে। কম উষ্ণতাৰ পৰিৱেশত এই ভাইৰাছ জীয়াই থাকিব পাৰে, কিন্তু 65 পৰা 70 ডিগ্ৰী চেলছিয়াছ আৰু অতি কম বা বেছি pH-ত এই ভাইৰাছ অকাৰ্যক্ষম হয়। এই বেমাৰৰ লক্ষণসমূহ হৈছে জ্বৰ, খাবলৈ মন নকৰা, অস্থিৰতা, শৰীৰৰ বিভিন্ন ঠাইৰ ছাল ৰঙা বা কিছু ক্ষেত্ৰত নীলা পৰা, কাৰ্যসংগতিহীনতা, উশাহ নিশাহত কষ্ট পোৱা, বমি, হাগনি, চকুৰ পানী নিৰ্গত হোৱা, গৰ্ভপাত হোৱা পৰিলক্ষিত হয়। আক্ৰান্ত গাহৰিৰ 6 পৰা 13 দিনৰ ভিতৰত অথবা 20 দিনৰ ভিতৰত মৃত্যু হ'ব পাৰে। সংকটজনক অৱস্থাত তাৎক্ষণিক মৃত্যু হ'ব পাৰে। এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা গাহৰিবোৰে কিমান দিনৰ ভিতৰত লক্ষণসমূহ দেখুৱায়? সংকটজনক অৱস্থাত এই বেমাৰ 3 পৰা 4 দিনলৈ সুপ্ত হৈ থাকে, কিন্তু 4 পৰা 19 দিনলৈ সুপ্ত অৱস্থাত থাকিব পাৰে। এই বেমাৰৰ পৰা গাহৰিবোৰক সুৰক্ষিত কৰি ৰাখিবৰ বাবে কিছুমান নিৰাপদ ব্যৱস্থা অৱলম্বন কৰিব লাগে। হোটেল বা ৰান্ধনীঘৰৰ পেলনীয়া খাদ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা উচিত। পাম কৰ্মীৰ বাবে কাপোৰ আৰু গামবুটৰ ব্যৱস্থা থাকিব লাগে। আক্ৰান্ত মৃতদেহবোৰত চূণ আৰু ব্লিচিং পাউডাৰ ছটিয়াই কমেও 6 ফুট দ গাঁতত পুতিব লাগে অথবা জ্বলাই দিব লাগে। পাম কৰ্মীয়ে সুস্থ জন্তুবোৰ পৰিদৰ্শন কৰিহে অসুস্থ জন্তুবোৰ পৰিদৰ্শন কৰা উচিত। ASF-ৰ দ্বাৰা আক্ৰান্ত গাহৰিবোৰক আৰোগ্য হোৱাৰ সম্ভাৱনা কিমান? খুব কম আৰু বেছিভাগ ক্ষেত্ৰত 100% মৃত্যু হ'ব পাৰে। ASF-ৰ বিপৰীতে গাহৰিবোৰক কিবা প্ৰতিষেধক দিব পাৰে নেকি? বৰ্তমান ইয়াৰ কোনো প্ৰতিষেধক উপলব্ধ নহয় আৰু সংক্ৰমণৰ পৰা জন্তুবোৰ ৰক্ষা কৰাটোৱে একমাত্ৰ উপায়। গাহৰিৰ উপৰিও আন ঘৰচীয়া জন্তুবোৰ আক্ৰান্ত হয় নেকি? নহয়, ASF-ৰ দ্বাৰা কেৱল গাহৰিহে আক্ৰান্ত হয়। গাহৰি বা অন্য কোনো সংৰক্ষকৰ পৰা মানুহ ASF-ৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে নেকি? নহয়, এই ভাইৰাছৰ দ্বাৰা কেৱল গাহৰিহে আক্ৰান্ত হ'ব পাৰে। ASF আৰু ক্লাছিকেল সোয়াইন ফিভাৰ একেই নে? নহয়, এই দুয়োটা বেমাৰেই বেলেগ বেলেগ বীজাণুৰ দ্বাৰা হয়। ASF আৰু CSF-ৰ ক্ৰমশ DNA আৰু RNA ভাইৰাছৰ দ্বাৰা হয়। মোৰ গাহৰিবোৰক CSF অথবা চবকা বেমাৰৰ প্ৰতিষেধক দিয়া হৈছে। এই প্ৰতিষেধকে গাহৰিবোৰক ASF-ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব নেকি? নহয়, আপোনাৰ গাহৰিবোৰ এতিয়াও ASF-ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা আছে। যদি মোৰ গাহৰিটো ASF-ৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰে, তেনেহ'লে তাৎক্ষণিকভাৱে কি কৰা উচিত? লক্ষণ দেখুওৱা গাহৰিবোৰ সুস্থ গাহৰিৰ পৰা আছুতীয়াকৈ ৰাখিব লাগে আৰু অনতিপলমে ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। লক্ষণ দেখুওৱা গাহৰিবোৰ বিক্ৰী অথবা মাংস কাটি বিক্ৰী কৰিব পাৰি নেকি? নহয়, লক্ষণ দেখুওৱা গাহৰিবোৰ বিক্ৰী তথা মাংস কাটি বিক্ৰী কৰাটো একেবাৰেই উচিত নহয়, কিয়নো এনে কৰিলে সুস্থ গাহৰিবোৰৰো এই বেমাৰ হোৱাৰ আশংকা বাঢ়ি যায়। আক্ৰান্ত হোৱা গাহৰিৰ মাংসৰ পৰা খাদ্য প্ৰস্তুত কৰিব পাৰি নেকি? নহয়, এইটো কৰা উচিত নহয়, কিয়নো এই কাৰ্য্য বেমাৰটো বেছিকৈ বিয়পোৱাত সহায়হে কৰে। ASF বেমাৰটোৱে কেনেকৈ অৰ্থনীতিত প্ৰভাৱ বিস্তাৰ কৰে? যিহেতু এই বেমাৰ অতি সংহাৰকাৰী আৰু গোটেই গাহৰিৰ জাকটোক আক্ৰান্ত কৰে, যাৰ ফলত অৰ্থনীতিত ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰে, সেয়েহে জন্তুবোৰ আক্ৰান্ত নহ'বৰ বাবে কঠোৰ প্ৰতিৰোধ ব্যৱস্থা লোৱাটো একান্ত বাঞ্ছনীয়।
জনহিতাৰ্থে প্ৰচাৰিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ, ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰ, ৰাণী, গুৱাহাটী।